এই ভিডিঅ'টো মই লুইট নীলদন নামৰ ফেচবুক পেজটোত পাইছোঁ। মানাছৰ হয়, মানাছ ৰাষ্ট্ৰীয় উদ্যানৰ ভিডিঅ' হয়। চাফাৰী কৰাৰ সময়ত গড়ে এনেকৈ মানে আগভেটা দিছে। এই কথা হ'ল কি, ইয়াত কমেণ্ট কিছুমানত মানে মানুহ কিছুমানৰ কমেণ্টবিলাক পঢ়ি সঁচাকৈ বেয়া লাগিছে। জানেনে এজন ফৰেষ্ট গাৰ্ড বা বিভাগীয় বনকৰ্মীসকলে কিমান কষ্ট কৰি এই জীৱ জন্তুসমূহ বচাই আছে, কাজিৰঙাতে হওক বা মানাছতে হওক বা ওৰাঙতে হওক। তেওঁলোকৰ ঠাইত আপোনালোক থাকিব লাগিছিলে। আপোনালোকে তাত অনুভৱ কৰিব নোৱাৰিব, তাত চিটুৱেশ্যনটো আপোনালোকে ইমাজিন কৰিব নোৱাৰিব যে কেনেকৈ তেওঁলোকে এই জীৱ জন্তুখিনিক সুৰক্ষা দি আছে। আৰু কথা হ'ল কি, এই চাফাৰী কৰা ড্ৰাইভাৰজন কি চিটুৱেশ্যনত এই গাড়ীখন এনেকৈ ৰখাইছে, কিহৰ কাৰণে ৰখাইছে জানো? কমেণ্ট দিবলৈ বহুত সহজ। তেওঁলোকৰ দায়িত্ব আছে ড্ৰাইভাৰজনৰ, চাফাৰী কৰিবলৈ যোৱা এই মানুহখিনিক সুৰক্ষিতভাৱে আকৌ ঘূৰাই লৈ আহা। জানে, গোটেইখিনি জানে। এজন ড্ৰাইভাৰৰ বুকুত সাহস আছে, এজন বনকৰ্মীৰ সাহস আছে। তাত বচাই লৈ আহিব যিকোনো প্ৰকাৰে। কিহৰ কাৰণে কৰিছে তেওঁলোকে জানে, কিয় ৰখাই থৈছে। আৰু আগে পিছেও আছে, গুলি ফুটাম বুলি ফুটাব নোৱাৰে। আৰু শিলগুটি মৰাৰ কথা কৈছে, কমেণ্ট দিছে। শিলগুটি লদি চপৰা মাৰিয়ে গড় খেদে, থাপৰি মাৰি তালি মাৰি গড় খেদে। বহুত নিয়ম আছে, ইমান সহজ নহয়। এবাৰ তাত গৈ সেই মানুহকেইজনৰ ঠাইত, কৰ্মীসকলৰ ঠাইত, সেই ড্ৰাইভাৰজনৰ তাত আপোনালোক হোৱাহেঁতেন ক'লেহেঁতেন কিমান কষ্টত, কিমান এটা ত্যাগ দি পিনে সেই জীৱ জন্তুখিনিক সুৰক্ষা দি আছে। ক'বলৈ বহুত সহজ, পটককৈ ফেচবুকত লিখিবলৈ সহজ, পাৰ্চনেল গৈ পিনে তাত হেৰি কৰি আহিব। তাতে হয় দেই, মানুহ কিছুমানৰ কমেণ্টবিলাক মানে দেখিলে পঢ়িলে ভাল নালাগে। মই ফেচবুক এই পেজটো ফ'ল' কৰিব, মই লিংকটো দি দিম। থেংক ইউ। মুখেৰে ক'বলৈ বহুত সহজ, কিমান নিয়মৰ মাজত এই কৰ্মীসকলে তাত কাম কৰি আছে, কিমান কষ্টৰ মাজত, কিমান ত্যাগৰ মাজত, সেই কথাটো কিন্তু অনুভৱ নকৰে। হয় দেই। তাত এজন বনকৰ্মীৰ প্ৰত্যেকজনে অভিজ্ঞ। আৰু যদি অভিজ্ঞ নহয়, তাত ইমান সহজে সেই তাত চাকৰি কৰি থাকিব নোৱাৰে। তেওঁলোকৰ দায়িত্বও আছে, এজন অভিজ্ঞ কৰ্মী হয়। আৰু এই ড্ৰাইভাৰজনো এজন অভিজ্ঞ ড্ৰাইভাৰ হয়। গেৰাণ্টি তেওঁ বচাই লৈ আহিব, এইটো কোনো নিশ্চিন্ত মনে থাকিব লাগে। তেওঁ কি পৰিস্থিতিত গাড়ীখন চলোৱা নাই সেইটো তেওঁ বুজি পাইছে। কমেণ্ট কৰিবলৈ সহজ। কিবা এটা পেজ পাব, কিবা এটা পাব ফেচবুকত, একদম পূৰা ফালিব কমেণ্ট কৰি। লুইট নীলদন পেজটো ফ'ল' কৰিব। থেংক ইউ।